Hello friends, welcome back to my YouTube channel Devasis Vlog and Fish Farm. আজি এটা মই ৰাতিপুৱা ভিডিঅ' এটা লৈ আহিছোঁ কাৰণ আজি বহুত মাছৰ অৰ্ডাৰ আছে। এইবোৰ পিছ পোনা হয়, এইবোৰ ইয়াত 500 আছে। এই পোনাবোৰ যাব আজি ডিব্ৰুগড় যাব। মোৰ ইউটিউব ছাবস্ক্ৰাইবাৰ হয়, তেওঁ চিনাকি হৈ মোৰ লগত কণ্টেক্ট কৰি আজি তেওঁক এই পিছ সাইজৰ পোনাবোৰ দিম। ইয়াত 500 পোনা আছে আৰু এই 500 পোনা আমি ডিব্ৰুগড় লাহোৱালৈ দিম। আৰু চক আপোনালোকে ইমান ধুনীয়া সাইজৰ পোনা আৰু ভাল জাতৰ পোনা ৰৌ মিৰিকা কুহিমালি আছে এইগিটাত। আৰু এয়া আমি অক্সিজেন গেছ দিম। আমি এনেদৰে অক্সিজেন গেছ দিয়াৰ পিছত আমি ধুনীয়াকৈ পেক কৰি ৰাখি থম আৰু অলপ পিছত আৰু ইয়াতকৈ ডাঙৰ সাইজৰ মাছ দিম আমি, যিটো কেজি ওজনত দিয়া হয়। 20টা 30টা 35টা তেনেকৈ খোৱা কেজি ওজনত। সেইটোত আপুনি পাব বাহু ৰৌ মিৰিকা কুহিমালি জাভাপুঠি সেইকেইটা কোৱালিটিৰ মাছ পাব। আৰু এনেদৰে আমি বহুত পেকিং কৰিব লগা আছে, 10-12টা পেকিং কৰিব লগা আছে, বহুত দূৰ জেগা যাব। আমি এতিয়া বাহু ৰৌ ডাঙৰ সাইজটো ধৰিম, যিটো কেৰি অভাৰ চিট। আৰু সেই মানুহজনক যোনজনে নিবলৈ আহিব তেওঁক 200 গ্ৰাম 150 গ্ৰামৰ পোনা লাগে বাহু মাছ। সেইকাৰণে বাহু মাছটো অলপ ডাঙৰ সাইজৰ হয়, 150 গ্ৰাম 200 গ্ৰাম। আৰু এনেদৰে আমি তেওঁক 35 কেজি মাছ দিব লাগিব আৰু পাৰ বেগত আমি 5 কেজি মানকৈ দিম। আৰু কাৰণ দূৰ জেগা যাব, নাই কমেও 2 ঘণ্টা বাট ডিব্ৰুগড়লৈ, সেইকাৰণে আমি ভালদৰে দিব লাগিব। এনেদৰে আমি কেজি ওজনৰ মাছবোৰ ধৰিলোঁ, ধৰি পানি এনেকৈ বটুৱাত তুলি আমি এইবোৰ অক্সিজেন গেছ দিম। আৰু 5 কেজিকৈ প্ৰতিটো বেগত 5 কেজিকৈ দিম আমি অক্সিজেন গেছ ভৰাই ধুনীয়াকৈ পেক কৰি দিম, যাতে আমাৰ ইয়াৰ পৰা মাছটো ভালকৈ গৈ তেওঁলোকৰ পুখুৰীত ধুনীয়াকৈ এটা নমৰা যাতে নমৰে তেনেকৈ আমি ধুনীয়াকৈ দিম। বহুত মানে ডাঙৰ বৰষুণত তিতি আমি মাছ দিব লগা হৈছে। আৰু মানে বতৰটো এক প্ৰকাৰে ভালেই পাইছে মাছ দিয়াবৰ কাৰণে, এনেকুৱা ঠাণ্ডা বতৰ। আৰু উপায় নাই, মাছৰ কামত লাগিলে আমি বৰষুণ ৰ'দ আমি মানিব নালাগিব। আমি বৰষুণ দিলেও আমি মাছটো পেকিং কৰি তেওঁলোকক ধুনীয়াকৈ যাতে দিব পাৰোঁ। আপোনালোকক চিনাকি কৰি দিওঁ, মোৰ ছাবস্ক্ৰাইবাৰ হয় এজন আৰু তেওঁ ডিব্ৰুগড়ৰ পৰা আহিছে। তেওঁ মোৰ লগত কণ্টেক্ট কৰি যোগাযোগ কৰি তেওঁ মাছ নিবলৈ আহিছে আৰু তেওঁ আজি এই মাছবোৰ তেওঁ লৈ যাব ডিব্ৰুগড়ত। আহক আপোনালোকক তেওঁক চিনাকি কৰাই দিওঁ অলপমান। নমস্কাৰ, মোৰ নাম শেখৰ লাহন। মই ডিব্ৰুগড় লাহোৱালৰ পৰা আহিছোঁ। ইউটিউব চাই মই ইয়াত চিনাকি হ'লোঁ। চিনাকি হৈ আজি মাছৰ পোনা নিবলৈ আহিছোঁ। যথেষ্ট ভাল দেখিছোঁ মাছৰ পোনা। আপোনালোকে আহক, ইয়াৰ পৰাই চিনাকি হৈ লৈ যাব। আপুনি আজি কি কি মাছ ল'লে কৈ দিব। আজি ৰৌ বাহু মিৰিকা, আপোনাৰ তাৰপৰা এই জাভাপুঠি, তাৰপৰা ৰৌ বাহু ক্ৰছ, তাৰপৰা আৰু আছিলে মালি কুহি। আৰু আপুনি কেনেকুৱা সাইজৰ মাছটো লৈছে, ডাঙৰ লৈছে নে সৰু লৈছে? ডাঙৰ মানে 100 গ্ৰাম 150 গ্ৰাম সাইজৰ মাছবোৰ কেৰি অভাৰখিনি লোৱা হৈছে, সেইখিনি আৰু। এইবাৰ আপোনাৰ নতুন নে? এবাৰ মোৰ নতুন, এবাৰ নতুনকৈ ফিচাৰীত হেৰি কৰিছোঁ, প্ৰথম নামিছোঁ আৰু ফিচাৰী কাম হেৰিয়াত। চাওঁ, এই যথেষ্ট খুৰাজন আছে, যথেষ্ট সহায় কৰিছে মোক। আপোনালোকক চিনাকি কৰি দিলোঁ, এজন মোৰ ছাবস্ক্ৰাইবাৰ হয়, ডিব্ৰুগড়ৰ পৰা আহিছে। তেওঁ আগতে বুকিং কৰি থৈছিলে মাছ, সেইকাৰণে আজি তেওঁক নিবলৈ মতা হ'ল। তেওঁ আজি ভালেমান মাছ লৈছে, ডাঙৰ মাছ লৈছে, কেৰি অভাৰ পোনা লৈছে। আৰু আপোনালোকক যদি তেনেকুৱা মাছ দৰকাৰ হয়, ভাল জাতৰ পোৱালি দৰকাৰ হয়, আপোনালোকে মোক যোগাযোগ কৰিব পাৰে, কণ্টেক্ট কৰিব পাৰিব, মোৰ নম্বৰ দিয়া থাকিব। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোক নতুন হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইমানটো কৈ সামৰণি মাৰিছোঁ।